নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ বাবে খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে চৰকাৰী টয়লেটৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে আৰু বহুতে এই চৰকাৰী টয়লেটৰ পইচা তেওঁলোকে লাভ কৰি আছে। গতিকে যিসকলে আবেদন কৰিছিল বা তেওঁলোকৰ নতুন লিষ্টত তেওঁলোকৰ নাম আহিছেনে নাই, তেওঁলোকৰ লিষ্টত নাম আহিলেহে তেওঁলোকে সেই কিস্তিৰ টকা তেওঁলোকে লাভ কৰিব পাৰিব। আৰু লগতে বন্ধু-বান্ধৱীসকল, আপোনালোকে আপোনালোকৰ মোবাইলৰ যোগেদি আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব ঘৰতে বহি পেলাই, গতিকে তাৰে ভিডিঅ' আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বন্ধু-বান্ধৱীসকল, যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব। লগতে বন্ধু-বান্ধৱীসকল, এই ভিডিঅ'টোত এটা লাইক কৰি দিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে আপোনালোকৰ মোবাইলৰ গুগল অ'পেন কৰি ল'ব আৰু তাতে আপোনালোকে চাৰ্চ কৰিব SBM টয়লেট বুলি চাৰ্চ কৰিব। আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকে যিটো প্ৰথমত যিটো আপোনালোকে লিংক দেখা পাইছে, ইয়াতে আপোনালোকে চাৰ্চ কৰিব, ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। আপোনালোকক প্ৰথমতে মই আপোনালোকৰ যি নতুন লিষ্ট ওলাইছে সেই লিষ্টত আপোনাৰ নাম আছেনে নাই মই সেইটো আপোনালোকক দেখুৱাই দিম। আপোনালোকে আপোনালোকৰ মোবাইলতে চাব পাৰিব। আৰু তাৰপিছত আপোনালোকক কেনেদৰে এপ্লাই কৰিব, কেনেদৰে আপোনালোকে আবেদন কৰিব তাৰ বিষয়ে জনাম, দেখাই দিম আপোনালোকক। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বেংক একাউণ্ট লাগিব আৰু লগতে লাগিব আপোনালোকৰ আধাৰৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো লাগিব। অৱশ্যে বেংকৰো একাউণ্ট নাম্বাৰ লাগিব। কোনো ইয়াত আপোনাৰ ফটো মাৰি আপলোড দিব নালাগে। বন্ধু-বান্ধৱীসকলে এনেকুৱা ইণ্টাৰফেচ ওলোৱাৰ পিছত আপোনালোকে কি কৰিব, স্ক্ৰল কৰিব একে তললৈ আপোনালোকে চাব। ইয়াতে আপোনালোকৰ MIS বুলি লিখা আছে। ইয়াত লিখা আছে ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ এখন নতুন ইণ্টাৰফেচ দেখা পাব আৰু ইয়াতে এনেকুৱা এখন আপোনালোকে আকৌ দেখা পাব। আৰু ইয়াতে আপোনালোকে চাৰ্চ কৰিব লাগিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে ইয়াতে দেখা পাইছে, ইয়াতে ষ্টেটাছ অফ ইণ্ডিভিজুৱেল হাউচ হোল্ড এছেটছ বুলি আছে। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ এখন নতুন ইণ্টাৰফেচ দেখা পাব। বৰ্তমান লোডিং হৈ আছে। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকৰ এইটো এটা সোণালী সুযোগ, আপোনালোকে এপ্লাই কৰিব পাৰে ধুনীয়াকৈ আপোনালোকৰ মোবাইলতে। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকে দেখা পাইছে ইয়াতে ওলাই গ'ল আৰু ইয়াতে অল ভিলেজ বুলি আছে। আৰু আপোনালোকে ইয়াতে আপোনালোকৰ ষ্টেটখন আপোনালোকে চিলেক্ট কৰি ল'ব, ইয়াতে আছাম। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্ট নেমখন আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াতে চিলেক্ট কৰিব। আৰু চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে ব্লকৰ যিটো আপোনালোকৰ ব্লক আছে সেই ব্লকৰ আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। যিটো ব্লক আছে ব্লকটো চিলেক্ট কৰাৰ পিছতে আপোনালোকে দেখা পাব যিখিনি নাম আছে সেই নামখিনি দেখা পাব। ইয়াতে আকৌ গ্ৰাম পঞ্চায়ত নেম আছে। গাঁও পঞ্চায়ত আপোনালোকে আকৌ চিলেক্ট কৰিব লাগিব আপোনালোকৰ কোনটো গাঁও পঞ্চায়ত হয়। আৰু তাৰপিছতে আপোনালোকে ইয়াতে আপোনালোকৰ নামখিনি দেখা পাব। আৰু ইয়াতে নাম অহাৰ পিছতে আপোনালোকে পইচা আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে এনেদৰে চেক কৰিব পাৰিব আপোনালোকৰ যদি আবেদন কৰিছে তেনেহ'লে আপোনাৰ নাম নতুন লিষ্টত আহিছেনে নাই, আৰু যদি আহে তেতিয়া আপোনালোকে পইচা আপোনালোকে লাভ কৰিব। বন্ধু-বান্ধৱীসকল, এতিয়া আপোনালোকক মই দেখাম আপোনালোকে কেনেদৰে আবেদন কৰিব সেইটো দেখাম। বন্ধু-বান্ধৱীসকল, আপোনালোকে বেক মাৰি আপোনালোকে আকৌ হোম পেজলৈ ঘূৰি আহিব। আৰু ইয়াতে আপোনালোকৰ যিটো প্ৰথম লিংক দেখা পাইছিলে ইয়াতে আকৌ আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত মোৰতো একেবাৰে কাট খাই গ'ল বাবে আকৌ হোম পেজলৈ যাব লগা হ'ল। ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ যিখন ইণ্টাৰফেচ আপোনালোকে দেখা পাইছে, যিখন নতুন লিষ্ট আপোনালোকে চেক কৰিব বিচাৰিছিল, তাতে আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকে চেক কৰিবলৈ MIS ডাটাত আপোনালোকে ক্লিক কৰিছে। কিন্তু এতিয়া আপোনালোকে ক্লিক কৰিব লাগিব এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL। ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। আৰু ইয়াতে ক্লিক কৰাৰ পিছত বন্ধু-বান্ধৱীসকল, আপোনালোকে দেখা পাব লোডিং হৈ আছে। আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, চিটিজেন ৰেজিষ্ট্ৰেশ্যন। ইয়াতে আপোনালোকে দেখা পাইছে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে গেট OTPত ক্লিক কৰিব। আৰু সেই মোবাইল নাম্বাৰতে এটা OTP আহিব। OTPটো ইয়াত বহাই আপোনালোকে চিকিউৰিটি কোডটো বহাই আপোনালোকে চাইন ইন অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন এনেদৰে কৰিব আৰু পিছৰ ষ্টেপটো আপোনালোকক মই দেখাই আছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন মানে আপোনালোকে চাইন ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এখন ফৰ্ম দেখা পাব আৰু সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব পাৰিব একদম ইজিকৈ। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকক বেংকৰ একাউণ্ট নম্বৰ আৰু আধাৰ কাৰ্ডৰ নাম্বাৰ হ'লেই হ'ব আৰু বিশেষ তেনেকুৱা একো নালাগে। গতিকে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। কিন্তু বৰ্তমান সময়ত
আপোনাৰ নেটৰ কাৰণে যিখন ফৰ্ম আছে সেই ফৰ্মখন ওলোৱা নাই গতিকে যদি পাৰোঁ আপোনালোকক মই নেক্সট ভিডিঅ'ত সেই ফৰ্মখন দেখাম আৰু যদি আপোনালোকৰ মোবাইলত আহে সেই ফৰ্মখন তেনেহ'লে আপোনালোকে ফিল আপ কৰি ধুনীয়াকৈ ছাবমিট কৰিব পাৰিব সো বন্ধু-বান্ধৱীসকল আৰু লগতে এটা কথা যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ এনেকৈ এক্টিভ ষ্টেটাছ বুলি এনেকুৱা ধৰণে ওলাই যাব আৰু তাৰপিছত আপোনালোকে বেক কৰিব বেক কৰাৰ পিছতে আপোনালোকে লগইন অপশ্যন পাব আৰু সেই লগইনত আপোনালোকৰ মোবাইল নাম্বাৰটো দি আপোনালোকে লগইন কৰিলে গোটেই ফৰ্মখন দেখা পাব আৰু তাতে আপোনালোকে ফিল কৰিব পাৰিব ধুনীয়াকৈ আৰু বন্ধু-বান্ধৱীসকল যদি আপোনালোকে ফৰ্মখন কেনেদৰে ফিল আপ কৰে বা কেনেকৈ ওলাই যদি চাব বিচাৰে তেনেহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ভিডিঅ'ৰ লিংক দি থ'ম যি আগতে মই বনাই থোৱা আছে ভিডিঅ' আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগে বা ফৰ্মখন কেনেদৰে ফিল কৰিব লাগে ষ্টেপ বাই ষ্টেপ দিয়া আছে আপোনালোকে সেই ভিডিঅ'টো চাই আপোনালোকে ধুনীয়াকৈ আপোনালোকে ঘৰতে এপ্লাই কৰিব পাৰিব সো বন্ধু-বান্ধৱীসকল আজি ভিডিঅ' ইমানে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব অন্য এটা ভিডিঅ'ত লগ পাম